নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছাম স্পেচলৈ। আজি আপোনালোকৰ মাজলৈ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে অসম পুলিচৰ যিকোনো কম্পিটিটিভ এক্সামৰ তৈয়াৰীৰ বাবে কেনেদৰে প্ৰিপেৰেশ্যন কৰিব লাগে, কেনেদৰে প্ৰশ্ন আহিব, তাৰ এটা সম্যক জ্ঞান লাভ কৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাব। বিশেষকৈ যিসকল বন্ধু-বান্ধৱীয়ে AB আৰু UBৰ পৰীক্ষা দিছিল, তেওঁলোকে এই ভিডিঅ'টো অকণো স্কিপ নকৰিব, কাৰণ তেওঁলোকে এই ভিডিঅ'টোৰ জৰিয়তে নিজৰ কিমানটা প্ৰশ্ন শুদ্ধ হৈছিল তাক জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এটা কথা কৈ থওঁ, যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো চাওঁ। অসমীয়া ভাষাৰ উন্নতি সাধনী সভা অভাউসাৰ মুখ্য আলোচনী পত্ৰখনৰ নাম কি আছিল? ইয়াত প্ৰশ্ন অপশ্যন নাম্বাৰ কেইবাটাও দিয়া আছিল। তাৰপিছত শুদ্ধ উত্তৰটো হ'ব জোনাকী। কাৰ নেতৃত্বত আছাম এছ'চিয়েশ্যন নামৰ অনুষ্ঠানটো জন্ম হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাণিক চন্দ্ৰ বৰুৱা। বন্দিনী ভাৰত নামৰ নাটকখন ৰচনা কোনে কৰিছিল? এই বন্দিনী ভাৰত নাটকখন ৰচনা কৰিছিল অম্বিকাগী ৰায়চৌধুৰীয়ে। পটভূমি আছিল স্বদেশী আন্দোলনৰ। অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশৰ লেখক কোন? আমি সকলোৱে জানো এইটো এনে সহজ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱা। এনেকুৱা ধৰণৰ প্ৰশ্ন দুটা এটা অহা দেখা যায়। ৰীমা দাস কিহৰ লগত জড়িত? এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ, কাৰণ বহুতে হিমা দাস বুলি ভাবিছিল, কিন্তু প্ৰশ্নটোত আহিছিল ৰীমা দাস। গতিকে ৰীমা দাস বুলি ক'লে চলচ্চিত্ৰৰ লগত জড়িত হ'ব, কাৰণ আমি জানো তেওঁ ব্লেজ ৰকষ্টাৰ, বুলবুল কেন সিং আদিৰ দৰে চলচ্চিত্ৰ পৰিচালনা কৰিছিল। গতিকে তাৰপিছৰ প্ৰশ্নটো চাওঁ। কটন বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? কটন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল 1901 চনত। তাৰপিছৰ প্ৰশ্নটো সুধিছে 1864 চনত ভাৰতৰ প্ৰথম ICS গৰাকী কোন আছিল? এই প্ৰশ্নটো ইনডাইৰেক্টলি সুধিছে। ভাৰতৰ প্ৰথমগৰাকী ICS বিষয়া আছিল সত্যেন্দ্ৰনাথ ঠাকুৰ, কিন্তু আগত চনটো দি দিছে বাবে অকণ পাজুল কৰিবলৈ চনটো দি দিছে। তাৰপিছত ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ অপশ্যনত আছিল কেইবাজনো, তাৰ ভিতৰত স্বামী বিবেকানন্দ আছিল, তাৰপিছত আছিল ৰামকৃষ্ণ পৰমহংস, কিন্তু ৰামকৃষ্ণ পৰমহংস ইয়াৰ শুদ্ধ উত্তৰ নহ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্বামী বিবেকানন্দ। পিছৰ প্ৰশ্নটো আহিছিল গয়াৰ ৰজা বুলি কাক কোৱা হয়? এই প্ৰশ্নটো আমি সকলোৱে জানো স্বৰ্গদেউ শুক্লেস্বৰ্গক কোৱা হয়। জাতিংগা কাৰ উপনদী? জাতিংগাখন কাৰ উপনদী? আমি জানো বৰাক নদীৰ উপনদী। তাৰপিছত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চহৰত অৱস্থিত, USA। তাৰপিছত ধুবীঘাট ক'ত অৱস্থিত? ধুবীঘাট, এই প্ৰশ্নটো ধুবুৰী আছিল, বিভিন্ন ধৰণৰ অঞ্চল আছিল, কিন্তু ধুবীঘাট অৱস্থিত লখিমপুৰত। তাৰপিছত প্ৰশ্নটো লৈ যাওঁ। আউনীআটী সত্ৰ ক'ত আছে? আউনীআটী সত্ৰ আমি জানো মাজুলীত আছে, কাৰণ মাজুলীখন বৰ্তমান এইটো ডিষ্ট্ৰিক্ট হয়, বৰ্তমান মানে আগৰ পৰাই ডিষ্ট্ৰিক্ট, কিন্তু আগতে যোৰহাটত আছিল। বহুতে হয়তো যোৰহাট লিখিছে, কিন্তু শুদ্ধ উত্তৰটো হ'ব মাজুলীত। তাৰপিছত শংকৰদেৱৰ জন্ম ক'ত হৈছিল? প্ৰশ্নটোত আহিছে। তাৰপিছত শংকৰদেৱৰ জন্মটো ক'ত হৈছিল? আচলতে সাধাৰণতে চনটো আহে, কিন্তু এই প্ৰশ্নটোত ঠাই দিয়া আছিলে, গতিকে বৰদোৱাত হ'ব। নগাঁও ওচৰৰ 25 কিলোমিটাৰ আঁতৰত বৰদোৱা অৱস্থিত, তাত শংকৰদেৱৰ জন্ম হৈছিল। তাৰপিছৰ প্ৰশ্নটো চাওঁ। জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল বা খনাইছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব ৰুদ্ৰসিংহই। তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিত খনাইছিল। তাৰপিছৰ প্ৰশ্নটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখন কোনখন? এইটো অতি সহজ প্ৰশ্ন, প্ৰশান্ত মহাসাগৰ। তাৰপিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰখন কোনখন? ভাৰত মহাসাগৰ। গতিকে আমি দেখিবলৈ পাইছোঁ যে দুটা প্ৰশ্ন মহাসাগৰৰ পৰা আহিছে, কনফিউজন নহ'ব। বহুতৰ কনফিউজন হয় ভাৰতৰ তৃতীয় বৃহত্তম মহাসাগৰ কোনখন, কিন্তু শুদ্ধ উত্তৰটো হ'ব ভাৰত মহাসাগৰ। তাৰপিছত পিছৰ প্ৰশ্ন তিনি সহজ আহিছে। অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান? এটা সকলোৱে জানো 126খন। তাৰপিছৰ প্ৰশ্নটো হৈছে বন্দে মাতৰম সংগীতটো কোনে লিখিছিল? এইটো এটা বহুতে কমন কুৱেশ্যন। এই কমন কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব বংকিম চন্দ্ৰ চট্টোপাধ্যায়। তাৰপিছত ৰীতা চৌধুৰীয়ে তলৰ কোনখন গ্ৰন্থ ৰচনা কৰিছিল? তলত বিভিন্ন ধৰণৰ গ্ৰন্থ উল্লেখ কৰিছিল, তাৰপিছত তাৰ ভিতৰত আছিল মাকামখন। তাৰপিছত সন্তোষ ট্ৰফী কিহৰ লগত জড়িত? এই সন্তোষ ট্ৰফীটো সৰ্বভাৰতীয় ফুটবল খেলৰ প্ৰতিযোগিতাৰ লগত জড়িত। যদি অসমৰ ক্ষেত্ৰত ক'লহেঁতেন তেতিয়া বৰদলৈ ট্ৰফী ফুটবল খেলৰ লগত জড়িত বুলি আমি অপশ্যনত দিব লাগিলহেঁতেন। তাৰপিছৰ প্ৰশ্নটো আহিছে পানীৰ গাঢ়তা বা ঘনত্ব কমাবলৈ কি ব্যৱহাৰ কৰে? এইটো ছায়েন্সৰ প্ৰশ্ন হয়, যিটো জেনেৰেল নলেজত পৰিব। এই প্ৰশ্নটো আপোনালোকৰ বাবে আগবঢ়ালোঁ, আৰু শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব। তাৰপিছৰ প্ৰশ্নটো চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? এইটো তিনি সহজ, বীৰপাল
এইটো আছাম হিষ্ট্ৰীৰ পৰা আহিছে। তাৰপিছত মহাবীৰ কিহৰ লগত জড়িত? মহাবীৰ কিহৰ লগত জড়িত এই প্ৰশ্নটো বিশেষকৈ ধৰ্মৰ তলত দিয়া আছিলে নামসমূহ, জৈন ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, বিভিন্ন ধৰ্ম। তাৰ ভিতৰত মহাবীৰ জৈন হৈছে জৈন ধৰ্মৰ লগত জড়িত। আপোনালোকক আৰু দুটা প্ৰশ্ন মই আগবঢ়াব বিচাৰিছোঁ, যিটা প্ৰশ্ন এইবাৰ আহি গৈছে। প্ৰশ্ন দুটা হ'ল, গুৱাহাটীৰ ৰেডিঅ' অনাতাঁৰ কেন্দ্ৰটো কেতিয়া স্থাপন কৰা হৈছিল? আকৌ এবাৰ কৈছোঁ, গুৱাহাটীৰ ৰেডিঅ' অনাতাঁৰ কেন্দ্ৰটো কেতিয়া স্থাপন কৰা হৈছিল? তাৰ পিছৰ প্ৰশ্নটো, অসমৰ প্ৰথম আধুনিক বাণ ৰংগমঞ্চ ক'ত স্থাপন কৰা হৈছিল? এই দুটা প্ৰশ্ন আপোনালোকে মোক কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিল তেন্তে এটা লাইক কৰি দিব। আৰু যদি আপোনালোকে এই প্ৰশ্নকেইটাৰ PDF লাগে তেন্তে মই লিংকটো দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু গতিকে শেষত এটা কথা ক'ব বিচাৰিছোঁ, যিসকলে মোৰ ভিডিঅ'টো তেতিয়ালৈকে চাইছে তেওঁলোকে এটা লাইক নকৰাকৈ নাযায় যাতে, কাৰণ ইয়াত আপোনালোকে এটা বহুমূলীয়া লাইকে ভিডিঅ' বনাবলৈ বহুত উৎসাহ দিয়ে। গতিকে পুনৰবাৰ আপোনালোকক ধন্যবাদ দি মই আজিলৈ লৈছোঁ বিদায়। জয় অসম।